নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল আমি ঘৰুৱাভাৱে কেনেদৰে নিজৰ চুলিখিনি অতি সহজতে যতন ল'ব পাৰোঁ। তাৰ কাৰণে লৈছোঁ মই কেইটামান পিঁয়াজ। এই পিঁয়াজকেইটা মই এতিয়া বাকলি গুচাই ধুই কুটি লৈ তাৰপিছত গোটেইখিনি মিক্সিত পিচি ল'ম। পিঁয়াজৰ ৰস আমাৰ চুলিৰ বাবে বহুত উপকাৰী হয়। পিঁয়াজৰ ৰসে আমাৰ চুলি গুৰি মজবুত কৰে, যাৰ ফলত চুলি সৰা বহুতখিনি কমায়। পিঁয়াজখিনি পিছা হ'ল আৰু এতিয়া মই ইয়াৰ ৰসখিনি ভালদৰে উলিয়াই ল'ম এখন চেকেনিৰে। বজাৰত বিভিন্ন ধৰণৰ বিভিন্ন ব্ৰেণ্ডৰ পিঁয়াজৰ তেল পোৱা যায়। হ'লেও সকলোৱে বজাৰৰ পৰা আনি ব্যৱহাৰ কৰা সম্ভৱ নহ'বও পাৰে। সেয়েহে আমাৰ সকলোৰে ঘৰত থাকেই যিহেতুকে পিঁয়াজ, সেই পিঁয়াজেৰে আমি চুলিৰ যতন ল'ব পাৰোঁ। এয়া ৰস উলিওৱা হ'ল, এইখিনি মই এতিয়া চুলিত লগাম। এইখিনি ৰস এতিয়া মই চুলিত ভালদৰে তেল লগোৱা নিচিনাকৈ গুৰিত লগাম আৰু এনেকৈ লগাই মই বহুত সুফল পাইছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, চুলি সৰা বহুত পৰিমাণত কমায়। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।